হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আমি আহিছোঁ আজি আপোনালোকে দেখিবলৈ পাইছে, এইফালে আছে আমাৰ এইটো কি হয়, আমাৰ বৰ্তা ছোৱালী, ইয়াৰ বৰ্তাকৰ ছোৱালী, তোৰ বৰ্তা ছোৱালী ন, বৰ্তা ছোৱালী বিয়া, মোৰ লগৰজনে বিয়া পাতিছে, এই বৰ্তাকৰ জীয়েকক। গতিকে আমি আহি পাইছোঁহি ইয়াতে। আপোনালোকে দেখিবলৈ পাইছে বুঢ়া বাবা থান, বিশ্বনাথ চাৰিআলি চাধাৰু। এয়া থানত বহুত ধুনীয়া থানখন, বহুত ধুনীয়া থান। আৰু আপোনালোকেও আহিব পাৰিব, ইয়াত বিয়া চিয়া কৰোঁ বুলি ক'লেও কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, ক'ত কি কৰিম কি নাই সকলোখিনি নিয়ম দেখাই থাকিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। সকলো পালোহি, এইফালে ভাইটিহঁতে পাইছে, এইফালে যোৱাহঁত, এইফালে কইনা ৰখি আছে, এইফালে দৰা ৰখি আছে, এইফালে সৰু ৰখি আছে, সেইজনী কইনা ৰখি আছে, কইনা এইয়া ৰখি আছে কইনা, সেইফালে ড্ৰাইভাৰ চাইভাৰ গোটেইখিনি আহিছোঁ। এতিয়া মন্দিৰত এতিয়া নীতি নিয়মখিনি কৰিম আৰু এতিয়া। সেই কইনা কেনেকুৱা লাগিছে আজি? হে কেনেকুৱা লাগিছে? কইনাৰ পূৰা লাজ, কইনা দৰা ৰখি আছে, দৰা পূৰা কোণত কথা পাতি আছে দৰা। এনেকৈ লাহে লাহে আমি সোমাই গ'লোঁ। ইয়াত দেখাম আপোনালোকক আৰু বিয়া কেনেকৈ সৃষ্টি, বিয়া হ'বলৈ গৈ আছে। মন্দিৰৰ নীতি নিয়ম দেখাইছোঁ, বুঢ়া বাবা থান বুলি কয়, ইয়াত সকলো আহিছোঁ ইয়াত। আৰু আছে মানুহ। ঐ বিয়া খাবলৈ আহি গ'লি নেকি? হে কাৰ বিয়া? ধুনুবাৰ। কি খবৰ বিয়াত? টিকলা একদম পুৰা মোবাইল পিটিকি আছে। জয়ন্ত ক'ত আহিছ? ক'ত আহিছে? চাধাৰু জোৱাই বহি আছে। জোৱাই কোন জেগাত আহিছে? আমি আহিছোঁ বুঢ়া বাবা থান চাধাৰু। এই চাধাৰু নাম শুনিব চাগে। এইফালে আছে মানে দৰাও আছে, দৰা ৰখি আছে। দৰা সাজু হোৱাই নাই এতিয়ালৈকে, দৰা ওলাব আৰু আহিছে পিন্ধি। এতিয়ালৈকে লং পেণ্ট ড্ৰেছতে আছে, পিছত আহিব। কেনেকুৱা লাগিছে? অনুভৱ কেনেকুৱা হৈছে? ভাল লাগিছে ন? ঐ জয়ন্ত কোন জেগাত আহিছ কচোন? চাধাৰু ন? চাধাৰু আহিছে, তই পাহৰিয়ে গ'লি। খুৰা কেনেকুৱা অনুভৱ কওকচোন, কেনেকুৱা লাগিছে? কোন জেগাত আহিছোঁ আমি? চাধাৰু আহিছোঁ আজি। কইনা আনি পেলাই ইয়াত এখন কইনা আপোনাৰ কি হয়? কইনা আপোনাৰ কইনা বাপেক? কইনা মোৰ ছোৱালী, এজনী সৰু ছোৱালী, সেই দেখি ইয়াত লৈ আনিছোঁ। আৰু গাড়ী বহুত আছে, আহি আছে। ডাঙৰ বিয়া হ'ব এইখন। তাৰপিছত মানুহ বহুত হেঁচা খেলা হৈ গৈছে। ইয়াত বহুত মস্ত বিয়া হ'ব, একদম মজা ধুনীয়া আৰু ধুনু। এই অলপমান চকী মুচি আছে বেটি, কেনেকুৱা লাগিছে? বিয়ালৈ আহিছে। বিয়ালৈ আহিছে মন্দিৰত ন? ভাইটিয়ে ক'বা তুমি কোৱা কথা মই স্বীকাৰ কৰি লৈছোঁ, উঠা মানি লৈছোঁ যিহেতু, হয় নহয়? মন্ত্ৰী ভালে কথা, তেন্তে ভালে কথা। মাধৱাই নমঃ। দান দিবৰ কাৰণে আমাক সদায় এই আমাৰ কইনাৰ বায়েক আৰু এইফালে কইনা, আপুনি কি হয়? কইনা মাহীয়েক। কেনেকুৱা লাগিছে? অনুভৱ কেনেকুৱা? ভাল লাগিছে? এইবাৰ আহিলে কি কিবা কৈ দে ভণ্টি, যুগ্ম জীৱনৰ কেনেকুৱা শুভেচ্ছা থাকিল নতুনকৈ ন? এইফালে টিকলা আছে, এইফালে চাহ খাব লৈছোঁ। জোৱাই আছে, জোৱাই চাহ খাই আছে।
জোৱাই এইফালে ভাইটি চাহ খাই হৈ গ'ল এয়া বোলে আমি খাই খাই আছো আছে চাহ। একদম পুৰা খাই আছে আৰু মই চাহ পুৰা চাহ খাই খাব লৈছোঁ আৰু দেখাই থাকিম দেই ভিডিঅ'টো শেষলৈকে চাই থাকিব भाग्यश्री को शुभ लगन भाव भाग्यश्री को शुभ लगन भाव भाग्यश्री को शुभ लगन भाव ओम भो स्वाहा ओम भो स्वाहा अल्लाह कमाई लेके একেবারে সবটা নজর দিয়ে দিব হ্যাঁ ঘুমাই নিয়ে দিব মানে সাইডে সাইডে কাজ করে गर्भदम ओम गम गणपतये स्वाहा पटले बेला दिला ओम आग्ने नरंतावतमानो निवेश शरीरं नमस्तु सविताराते गुरु यानि भवनानि पद्यन् ओम सूर्याय स्वाहा ओम विष्णु नरातमसि विष्णु अस्ति विष्णु विष्णु ध्रुवमसि विष्णुमसि ओम विष्णुवे स्वाहा ओम अम्बे अम्बालिके सुभद्रे সপ্তপতি আগৰ দিনত ধ্ৰুৱ তৰা দেখাই দিয়ে ৰাত্ৰি দৰা একদম পুৰা আজিকালি ধ্ৰুৱ তৰা নহয় বুজিছে এতিয়া আমি খেলা पूजा विधि नजानामि चिन्मनाम परमेश्वर मंत्र इदं क्रिया इदं भक्तेयं सुरेश्वर ये पूजितं मया देवो परिपूर्ण तदस्तमे ब्रह्मांगानि त्रिपुरं दुर्गानि नामि वरत आयु प्रत्यक्ष आरोग्यं भवान्मयते এটা কথা ভাল পাইছো তোমাৰ ক'ব লাগিলে মই পিছত নাথাকো মই আগে আগে কম পিছে খুচুৰি নামাৰো হয়নে আদত এইটো ক'ব লাগিলে মই আগতে কম মা দেউতা পিছত কইনা আৰু দৰা বিয়া সম্পন্ন হ'ল এতিয়া মোৰ আছে এইফালে কইনা আছে কইনা কেনেকুৱা আজি অনুভৱ কেনেকুৱা কইনা অলপ উঠি দিলে ভাল হয় কইনা কেনেকুৱা হ'ল আজি সম্পূৰ্ণ হ'ল বিবাহ গতিকে কেনেকুৱা লাগিছে ভাল লাগিছে আজি প্ৰথমবাৰ ইমান নীতি নিয়ম কৰিছে ভাল লাগিছে আৰু এইফালে দৰা অকণ দৰা আছে দৰা ওচৰত অকণ চাপি আহিব লাগে কেনেকুৱা তোমালোক দুইজনৰ আজি যে বিবাহ সম্পন্ন হ'ল গতিকে কেনেকুৱা লাগিছে তোমালোক দুইজনৰ অনুভৱ কেনেকুৱা লাগিছে ভাল লাগিছে ন সকলোৱে নিমন্ত্ৰণ কৰাৰ কাৰণে গোটেইখিনি আহিছে ভাল লাগিছে ন ঠিকে আছে সম্পূৰ্ণ হ'ল ন ভাল লাগিছে ন ভাল লাগিছে ঠিকে আছে ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে ওচৰতে থকা বেল আইকনটো একেবাৰে প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব